बोलो बोलो पहिले बोलो আমি খাৰ খুৱা অসমীয়া আমি খাৰ খুৱা অসমীয়া Ini, hun, 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 hun. Itu mana? What? Hun? Itu mana? Hah? Oh, hanya kau lu. देखिली কি গলাব হ্যাঁ মোবাইলটো লৈ আহ বাহিৰলৈ যাওঁ বোলা কোচত 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 ৰাতিপুৱাই শুই উঠিলোঁ এই এতিয়া যে দেখিলে তাৰপিছত সোনকালে আজি শুই উঠিলোঁ শুই উঠি সেই সপোনৰ লগতে দেখিলে নহয় তাৰপিছত আমগুৰিৰ পৰা আহিলোঁগৈ আমগুৰিৰ পৰা মানে আমাৰ ওচৰতে আজি সকাম আছে সবাহ আছে এই সবাহৰ বাবে ৰসগোল্লা আনিলোঁ মই দেখুৱাম বাৰু তাত জলপান হেৰি কৰি থাকোঁতে দেখুৱাম ৰসগোল্লা দুটিং আনিলোঁগৈ আনি তেওঁলোক কয় বাৰু আমি আনি দিলোঁ মই আৰু এজনে মোৰ দা এজনে আনিলোঁগৈ দুজনে গৈ আনিলোঁ আনি এতিয়া মই ঘৰ পাইছোঁহি পাই এতিয়া মই ফটকৈ গাটো ধুই লওঁ ফটককৈ ধুওঁ আৰু দেই ধুই কাপোৰ পিন্ধিম ড্ৰেছ কৰি আছোঁ কি ড্ৰেছ পিন্ধি আছোঁ আজি দেখুৱাম আপোনালোকক ব'লক তেতিয়াহ'লে মই গাটো ধুই লওঁ সবাহ গ'লে আহিছোঁ গাটো ধুলোঁ কাপোৰ পিন্ধিবলৈ নাপালোঁ মানে যি ড্ৰেছ কৰিম বুলি আহিছিলোঁ ড্ৰেছটো কৰিবলৈ নাপালোঁ এতিয়া কাম কৰিবলৈ আহিবলগীয়া হ'ল বুট মগুবোৰ অনা নিয়া কৰি আছোঁ মানে বুট মগুবোৰ অনা নিয়া কৰি আছোঁ ইয়াত এই পুখুৰী পাৰত গাঁৱৰ মহিলাসকলে এইবোৰ বুট মগুবোৰ ধুই আছে আমি ইয়ালৈকে মানে বুট মগুবোৰ অনা নিয়া কৰি আছিলোঁ ভিতৰৰ পৰা আনো ইয়াত ধুবলৈ দিওঁ আকৌ তালৈ লৈ যাওঁগৈ এয়া সকলোৱে ধুই আছে এতিয়া আছোঁ সভাঘৰত মানে আমি ভাগ কৰি আছোঁ যিবিলাক আলহী আহিব নাই আলহী কোনোবা যদি সোনকালে যায়গৈ তেওঁলোকক কিবা এটা দি পঠিয়াব লাগিব শুশ্ৰূষা কৰিব লাগিব এই তাৰ আমি ভাগ কৰি আছোঁ এইবোৰ ভাগবোৰ চাওক ভাগ কৰি আছোঁ এইফালে সেয়া ভিনি আমাৰ ভিনি এইফালে চাওক এই পোখান আঙুলটো ওলাই আছে এইটো আমাৰ এইটো ঐ ফকুৱা গজব বেজতি এইফালে দেখক আমাৰ এইজন আমাৰ হেৰি বিজনেছমেন এতিয়া আমি ইয়াতে খাইও আছোঁ লগতে মনে মনে দি আমাক নক'ব আকৌ মানে ভাগ কৰি আছোঁ ভোকো লাগিছে ন এইজন আমাৰ এজন ককাইদেউ অঁ এইকেইগৰাকীৰ লগত আমি হেৰি কৰি আছিলোঁ মানে পুখুৰীৰ পৰা একেলগে বুট মগু ধুই আছোঁ অঁ এতিয়া এইবোৰ কৰি আছোঁ আলহী আহিছে দুই এজন আৰু আমাৰ এজন আছে এই ককাইদেউ আছে তেখেত আহিছে মানে গাঁৱৰে দেই আমাৰ সেই তেখেত আমাৰ গাঁৱৰ হয় তেখেত আলহী নহয় আকৌ
এতিয়া আমি ভাগ কৰিলোঁ ভাগ কৰিছোঁ তাৰপৰা এই জলপান তাত অথনি যে ৰসগোল্লা আনিছোঁ বুলি কৈছোঁ মানে তাত দেখুৱাম খাবিয়া নিত্য কৈছোঁ ओ यार यार ये कितनी औसम है यार 800 আনিছোঁ সেই তাও চিনেমেটিক ফটা দিম এই মানে ড্ৰেছ কৰাগৈ নাই ড্ৰেছ কৰিম বুলি যে আপোনালোকক ভিডিঅ'টো কৰিম বুলি কৈছিলোঁ ড্ৰেছ কৰাই নাই ড্ৰেছ পটাককৈ ড্ৰেছ কৰিম আৰু ড্ৰেছ কৰি আকৌ আহিম এতিয়া মানে চিভিল ড্ৰেছত কৰি আছোঁ দেই এইজন আমাৰ এজন কালি ৰান্ধনি কৈ আজি কৰিবলগীয়া হৈছে এজন আছে আমাৰ মোৰ দৌতি হয় আকৌ দেই কালি পেণ্ট এটা কিনিলোঁ বুজিছে নাই পেণ্ট এটা এইটো দেখুৱাই দে ভালকৈ ভালকৈ দেখুৱাই এই পেণ্ট এটা কিনিলোঁ কেনেকুৱা লাগিছে ঘূৰাই দিম দেখুৱাব নুঠে নহয় চিনেমেটিক শ্বট লৈ লওঁ এইটো একদম ইয়াৰ পৰা জুম কৰি পেণ্ট এটা কিনিলোঁ অলপ ঢিলা হৈছে দেই মোলৈ একো নাই ঠিক আছে আজি ভাল লাগিছে ভাল হৈছে ঠিক আছে ভাল লাগিছে ক'বলৈ জান নাই बड़ा हरामी हो এইটো এইটো মাইক্ৰমেনৰ গেঞ্জি একেবাৰে না বেষ্টটো দেখা যাওক এইজন আমাৰ মন্দা সেই যে খানা ভিডিঅ'ত দেখিছে শিখৰ খাইছিলে শিখৰ খাই দিলে যে এইজনে মানে হয় 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 এইজনে সেইজন কাৰিকৰ বিখ্যাত কাৰিকৰ বিখ্যাত কাৰিকৰ এই লোকজনলৈ মন কৰক কাচিন মাৰি দিম একদম পুৰা শিখৰ খোৱা মানুহজন দেই এইজন আছে নি শিখৰ এতিয়া বয়সে ভাতি দিলে লাজ কৰিছে তেওঁ বয়সে ভাতি দিলে তেওঁ শিখৰ খাবলৈ এইটো পংকজ সি পলাইছে আৰু সেইটোৱে আকৌ ই ভাত কৰি আছে খায়ো আছে লগত দেই ই এইটো গেঞ্জি চেঞ্জি ভাগো কৈছে খাইছোঁ ধুনীয়া ধুনীয়া ল'ৰা আছে নি নাই কি চাব এইটো চাওক ই হেৰি ইয়াৰ আকৌ চিক্ৰেট কথা এটা আছে ই মানে কি ইয়াৰ পৰা ঘৰখনৰ অৱস্থা পাতি ভাল মানে ইয়াহঁতৰ ATM আছে তথাপিও মানে ই নিজে ঘটি এতিয়া পঢ়ি আছোঁ বুলি কয় আমাৰ আগত নিজে ঘটি মাক বাপেকৰ পইচা ধাৰলৈহে লয় অঁ এডমিশ্যনটো যদি ল'বলৈ 1000 টকা হয় মাকৰ পৰা ধাৰ লয় আমাৰ আগত কয় খাবলৈ পিন্ধিবলৈ ভাল পাইছোঁ স্বাৱলম্বী হৈছে খাবলৈ পিন্ধিবলৈ বস্তু নাই খাবলৈ পিন্ধিবলৈ বস্তু নাই বুলি ই মানে মাকৰ পৰা ধাৰ লয় ধাৰ মাৰি দিয়ে হেনো স্বাৱলম্বী মানে ই মানে মাল্টি টেলেণ্টেড বয় বুলি ক'ম মই ইয়াক অঁ কিহত দিব আপুনি জব কাৰ্ডতে দিবনে বালি ঢালিবলৈ খালি চবতে অলপ পাল মাৰে দেই বহি বহি থাকে কথা বেছি পাতে সেইটো অকণমান এটা হেৰি এটা আছে বাকী বেলেগ কামত এতিয়া দেখিছে নাই দুটা কাটি পেলাই কৈছে এটা দিয়ে থৈ দিছে এনেকুৱা কাম কৰে ভুৱে ধুৱে আহি গ'লোঁ ভুৱে ধুৱে আহি ড্ৰেছ পিন্ধিছোঁ মই ড্ৰেছ এতিয়া এয়া চাওক এইয়া চাওক ধুতি পিন্ধি ল'লোঁ এই অসমীয়াৰ সাজ আৰু আমি অসমীয়া হৈ যদি আমাৰ নিজৰ ধুতিখনকে নিপিন্ধোঁ তেতিয়াহ'লে আমি কিহৰ অসমীয়া গতিকে নিজৰ সাজ পোছাকটো এৰি নিদিব আপোনালোকে পিন্ধি যাব নিজৰ সাজ পোছাক আৰু নিজৰ গামোচাখনত আমাৰ স্বাভিমান আমাৰ সন্মান লুকাই আছে আকৌ এটা ভয়ংকৰ খবৰ মই সভাঘৰলৈ যাবলৈ ওলাইছিলোঁ ড্ৰেছ কৰিছিলোঁ কিন্তু এতিয়া শুনিলোঁ আমাৰ ওচৰতে আকৌ এখন গাড়ী মানে এক্সিডেণ্ট হৈছে গাড়ী পথাৰত পৰি গৈছে ব'লক চাওঁচোন কেনেকৈ মানে পৰিছে দেখুৱাম ব'লক চাই আহোঁ প্ৰথম ব'লক আগত এই আগৰকেইখনটো পৰিছিলেই এতিয়া আকৌ পৰিলে ব'লক পৰিলে ব'লক অ' ইয়াত সোমাই গ'ল এফালৰ পৰা আহিলে এডোখৰ হাই জাপ মাৰিলে যাওঁ একোৱে নহ'ল যাওক হাই জাপ মাৰি ডাইৰেক্ট পথাৰত এই ইয়াত পাৰ্কিং প্লেচ কৰি দিছে ইয়াত
এই ৰাতিপুৱা যে ৰসগোল্লা আনিছিলোঁ বুলি কৈছিলোঁ এই দাইৰ লগতে আনিছিলোঁ দাই মই আনিছিলোঁগৈ ৰাতিপুৱা এনেকুৱা কষ্টত আনিলোঁ মানে এতিয়া দেখুৱাই দিছোঁ ৰসগোল্লাবোৰ কি হ'ল এই চাওক এই গোল্লা মানে দুটিং আছিলে কিন্তু এতিয়া এইকেইটাহে আছে এতিয়া আমাৰ বাইদেউ খাই আছে সেইজনীও বাইদেউ এদিন মন বুলি কৈ এই কোলা মোলা উঠিছে মানুহকেইটা কোলা যে অঁ এজনী বাইদেউ এই ভণ্টি সিহঁতি খাই আছে দেই খাৰ খোৱা মানুহ যে বৰ ভালকৈ নাজানো ক'ব এনেকৈ আৰু ব্লগ বনাই আছে দেই এইজন আমাৰ সবাহৰ আজি মানে এওঁ দেউতাক ঢুকাইছিলে আমাৰ ককাইদেউ আপোনাৰ ব্লগ আমাক চেদামাই যাওক চাওক কি কৈ আছে চাওক কি কৈ আছে এই যাওক হাত দেখক ইখন হাত দেখক কি কৈ আছে চাওক চেদা ৰদ উঠে উৰা দিছে চেদা বেলেগ খাই পিক দেখা যাব এই চেদা বেলেগ দিয়ে অঁ এতিয়া লাজ কৰিছে ঘপকৈ বনাই দিলোঁ ব্লগটো খোৱা বস্তুৱে খাবই আৰু একো নহয় দিয়ক এই আছে হ'ব বাপেকে ভিডিঅ'টো চাব বুলি ভয় কৰিছে এতিয়া বাপেকে ভিডিঅ'টো চাব বুলি ভয় কৰিছে বাপেকে ক'লে ভালেই অঁ ঘামি গৈছোঁ কি এতিয়া বেলেগ গৰম আমাৰ ইয়াতে lóc hỏng cái nước nào đi lóc của nó chứ lóc ép bát con này sạp bát phải lai đi nước lại được phải lai đúng không এইটো খাওঁ খাওঁকৈ খোৱাটো এই উদ্ধৱ ভেটাৰক্ষীয়ে দিয়া বুলি কৈছে ইয়াকে কয় নিজে হেৰি কৰি লৈছে কি কৈছে মিলন কি কৈছে তোমাৰ হাতত কি এনে কি লৈ খা আছে উঠাত ভৰাই দে আজিৰ এই সবাহত দিহানামো পৰিৱেশন কৰা হৈছিল এই দিহানামৰ ভিডিঅ'টো মই বেলেগকৈ আপলোড কৰিম কালিলৈ গতিকে চাবলৈ নাপাহৰিব আমি গাঁৱত এতিয়া এইবোৰ মানে আমাৰ এইজনী ভণ্টি সেইটো মোৰ লগৰ এইটো ভাইটি এইটো খকুৱা ভাইটি সেইটো এতিয়া মানে কি আৰু গৈ আছোঁ মানুহ এতিয়া কাষ্টমাৰ অহা নাই ভাগৰি গৈছেগৈ কাম কৰি দিনটো কাম কৰি এইটো এটা ভাগৰি গৈছেগৈ ময়ো ভাগৰি গৈছেগৈ নাই ঠাণ্ডা একো এটা খাবলৈ নিদিয়ে দিহঁত ঘৰ হয় ন ভাগৰি গৈছে দেই এই আশীৰ্বাদ দিয়াই নাই এইটো খালেই দেখিছে নাই মানে আমাৰ ইয়াত আশীৰ্বাদ দিলেহে খায় এইবোৰ প্ৰসাদৰ ভাগ এতিয়া দিছেহি এইবোৰ প্ৰসাদ এই আমাৰ মিলন কাই হাই নকৰে ক'ত জখনি হেৰি কৰাই নাই আশীৰ্বাদ দিয়াই নাই একেলগে খাইছোঁ হয় নি এইফালে মানুহে দেখা নাই
খাইছোঁ এইফালে দেখুৱা টকা দেখিছ কেমেৰামেন ভাল নহয় লৰাইছে হ'ব এনেকৈ আৰু এইবোৰ খাইছোঁ আমি গোটেইকেইটা খাই আছোঁ এইটো ৰঙালাও এইটো পংকজ সি আকৌ কামতে ব্যস্ত হয় এনি টাইম কাম কৰি থাকে ৰাধে এটা কৈ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় বিচাৰিছোঁ দেই সদায় লাগিব অঁ আমি যে খাইছোঁ লৈছোঁ এয়া চব ভালকৈ পা অঁ এই দাইল যে খাব লাগিব ভালকৈ পা ঐ ঘৰত দাইল যে মোক ভৰাই দিয়া মানুহ আছে দাইল যে খাম ঘৰত ভৰাই দিয়া মানুহ এইজনী মুখখন চাই দে সৰু খাই বয়সটো একেবাৰে কম নহয় এইখনৰ পৰা এইডোখৰ জাগৰ পৰা বহি থাকিম কিমান কম ইও অকণমান খুজিব নাই মই তাতে জৰা মিছ নাই ঘৰত